বঙাইগাঁও জিলাৰ অভয়াপুৰী অতিৰিক্ত জিলা সত্ৰৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়। নৃশংসভাৱে আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলোৱা অভিযুক্ত ৰহম আলী, চৰবেছ আলী আৰু বাদশ্বাহ মিয়াক 10 বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান আৰু 50,000 টকা জৰিমনা বিহা হৈছে। জৰিমনা অনাদে 2 বছৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব। 2015 চনৰ ডিচেম্বৰ মাহত অভয়াপুৰীৰ ভাদৈপাৰাত হুৰমুজ আলী নামৰ এজন লোকক ৰহম আলী, চৰবেছ আলী আৰু বাদশ্বাহ মিয়াই নৃশংসভাৱে আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলায়। উক্ত আক্ৰমণত হুৰমুজ আলী মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দীৰ্ঘদিন ন্যায়িক যুঁজৰ অন্তত আজি অভয়াপুৰী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ভূপেন কুমাৰ নাথে আছামী 3জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 326/34 ধাৰাত চূড়ান্ত শাস্তি ঘোষণা কৰে। বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰী থানাত 2015 চনত এটা গোচৰ হৈছিলে। গোচৰটো তৰিছিলে জহুৰা খাতুন বুলি মহিলা এগৰাকীয়ে। আৰু তেওঁৰ গোচৰটোৰ বিষয়বস্তু আছিলে কি, ৰহম আলী, চৰবেছ আলী আৰু বাদশ্বাহ মিয়া এই 3জন ব্যক্তিয়ে তেওঁৰ স্বামী হুৰমুজ আলীক ইচ্ছাকৃতভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল আৰু যাৰ ফলত তেওঁৰ এটা আঙুলি সম্পূৰ্ণ কটা গৈছিল আৰু এটা আধাতে কটা গৈছিল, আকৌ বিভিন্ন জখম হৈছিল। তাৰপিছত উক্ত কেছটো এই অভয়াপুৰীৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কোৰ্টত চলিছিল। আজি অনাৰেবল এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ বি কে নাথে উক্ত গোচৰটোৰ ৰায়দান কৰে আৰু প্ৰতিজন আছামীকে 10 বছৰকৈ কাৰাদণ্ড দিয়ে আৰু 50,000 কৰি ফাইন প্ৰতিজনকে, আৰু সেইটো ফাইনটো অনাদায় তেওঁলোকে আকৌ 2 বছৰ কৰি কাৰাদণ্ড ভুগিব লাগিব। ধাৰাটো আছিলে এইটো আণ্ডাৰ ছেকশ্যন 326 and 34 IPC। আৰু আশা কৰোঁ এই অঞ্চলৰ ৰাইজে এনেকুৱা ৰায়দানৰ জৰিয়তে ন্যায় আশা কৰিব পাৰে। ইণ্ডিয়া টক্স 365